ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া ৰঙালী বিহুক আদৰাৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি। পিছ পৰি ৰোৱা নাই শোণিতপুৰ জিলাৰ চতিয়া আৰু টুপিয়া। চতিয়া সমষ্টিৰ ৯দুৱাৰ সংগীত বিদ্যাপীঠ আৰু টুপিয়া ৫গাঁও একাডেমীৰ প্ৰাংগণত এতিয়া শুনিবলৈ পোৱা গৈছে ঢোলৰ গুমগুমনি। টুপিয়াৰ ৰূপজ্যোতি বিহুৱা দলৰ তত্বাৱধানত আৰু পায়েনিয়াৰ ক্লাবৰ সৌজন্যত ১৫ দিনীয়া বিহু কৰ্মশালাখন মঙলবাৰে সম্পন্ন হয়। চতিয়াস্থিত ৯দুৱাৰ সংগীত বিদ্যালয়ৰ বিহু কৰ্মশালাত মুখ্য অতিথিৰূপে উপস্থিত থাকি নৱপ্ৰজন্মসকলক উৎসাহ প্ৰদান কৰে চতিয়া বিধানসভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। প্ৰতিজন ডেকা জীয়ৰী শিশু সকলোৰে মুখত শুনিবলৈ পোৱা গৈছে বিহুনাম। বিহু কৰ্মশালাৰ জৰিয়তে সকলোৱে এতিয়া বিহুনাম গাই বিহুৰ আখৰা কৰাত ব্যস্ত হৈ পৰিছে। অসমীয়া সংস্কৃতিৰ সম্পূৰ্ণ ৰীতি নীতি পৰম্পৰাৰ মাজেৰে যুৱক যুৱতীসকলে কৰ্মশালাৰ জৰিয়তে নৱপ্ৰজন্মৰ নাচনীসকলক বিহুৰ প্ৰশিক্ষণ দি পৰম্পৰা ৰক্ষা কৰাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হয়। উক্ত কৰ্মশালাত মৌ কুঁৱৰী, বিহু কুঁৱৰীৰ লগতে ঢোল বাদনৰ প্ৰশিক্ষণ প্ৰদান কৰি নিৰ্বাচিত প্ৰশিক্ষাৰ্থীসকলক একোখনকৈ প্ৰমাণ পত্ৰ আৰু বঁটা প্ৰদান কৰে। প্ৰতিখন কৰ্মশালাত ৫০০ৰো অধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। সকলো প্ৰশিক্ষাৰ্থীৰ নিউজ মিডিয়াৰ তৰফৰ পৰা আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। চন্দন শৰ্মাৰ ৰিপৰ্ট, জামুগুৰিহাট।